অসম সাহিত্য সভা কেতিয়া প্ৰতিষ্ঠা হৈছিল? ইয়াৰ ৰাইট এনচাৰটো হ'ব 1917 চনত। অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ যোৰহাট। শেহতীয়াকৈ অসম সাহিত্য সভাৰ সভাপতি হিচাপে কোন নিৰ্বাচিত হৈছে? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ ডক্টৰ বসন্ত কুমাৰ গোস্বামী। শেহতীয়াকৈ অসম সাহিত্য সভাৰ সাধাৰণ সম্পাদক হিচাপে কোন নিৰ্বাচিত হৈছে? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ দেৱজিৎ বৰা। অসম সাহিত্য সভাৰ গীতটো কোনে ৰচনা কৰিছিল? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন বি মিত্ৰদেৱ মহন্ত। অসম সাহিত্য সভাৰ প্ৰতীক চিহ্ন কোনে অংকন কৰিছিল? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ যুগল দাস।